নমস্কাৰ। আজিৰ বিষয়টি হৈছে টকৌৱে খোৱা। ৰোগৰ কাৰণ হ'ল চুলিৰ গুৰিত ক্ষুদ্ৰ এবিধ কীটাণুৱে কুটি দিয়াৰ কাৰণে চুলিবিলাক সৰে। ৰোগৰ লক্ষণ হ'ল চুলিৰ গুৰিত অলপ খজুৱাই, চুলিবিলাক কুচাই কুচাই সৰাৰ ফলত মূৰৰ ছাল ওলাই পৰে। বন দৰৱসমূহ হ'ল অসমীয়া পিঁয়াজ, আকাৰত সৰু, বেছি জ্বলা। এটা ফালি তাক মূৰত এনেদৰে ঘঁহিব লাগে যাতে পিঁয়াজডোখৰ গৰম হৈ পৰে। টকৌৱে পোৱা অংশত নতুন বেজী এটাৰে সামান্য খুচি সেই স্থানত কেইটামান লাটুমণি জস্তমধু গুটি পিহি প্ৰলেপ দিব লাগে। নহৰু কেইফুটামান ভালদৰে পিহি ঘঁহিব লাগে। হাতীদাঁতৰ ভস্ম তিল তেলৰ লগত মিহলাই কিছু সময় প্ৰলেপ দিব লাগে। মহাভিংগৰাজৰ পাত খুন্দি প্ৰলেপ দিয়া ভাল। মহাভিংগৰাজ তেলো ব্যৱহাৰ কৰিব পাৰে। শেৱালি ফুলৰ গুটি ভালদৰে খুন্দি মূৰত ঘঁহিলে চুলি গজে। ভেকুৰী ৮-১০টা খুন্দি তাত মৌজোল মিহলাই ৪-৫ ঘণ্টা মূৰত প্ৰলেপ দিব লাগে। ভোমোৰা ফলৰ বাকলি গুৰি কৰি টকৌৱে খোৱা ঠাইত সানিব লাগে। ভেকুৰী তিতাৰ পাত ১০-১২খন খুন্দি মূৰত সানি কিছু সময় প্ৰলেপ দি থ'লে কীটাণুবোৰ ধ্বংস হয়। বৰুণ গছৰ ছালৰ ৰস মূৰত সানিব লাগে। জেতুকা গুটি পিহি সানিব লাগে। পথ্যসমূহ হ'ল তিতা দ্ৰব্য, বিশেষকৈ কালমেঘ বা চিৰতা, শুকুতা আদি সুপথ্য। পিঁয়াজ, নহৰু, জস্তমধু উপকাৰী। অপথ্যসমূহ হ'ল যিকোনো তেল মূৰত ব্যৱহাৰ কৰিব নালাগে। সেইদৰে যিকোনো চাবোন ব্যৱহাৰ কৰাও অনুচিত। এই ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে আৰু উপকৃত হ'লে লাইক এটা দিব। অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব।